আমি বিহু মাৰিব গৈ আছোঁ নেকি? ক'ত গৈ আছোঁ বিহু মাৰিব? আৰু এইফালে হেপী বিহু কি হ'ল হে? আমাৰ এইফালে চেৰিক পূৰা গামোচা পিন্ধাই দিছে আৰু আজি চেৰিকো লৈ যাম বিহু মাৰিবলৈ লগত। চেৰি সকলোকে ৰঙালী বিহু হিয়াৰ পৰা ওলগ জনালোঁ। ৰঙালী ৰঙৰ দৰে সকলোৱে জীৱনৰ ৰঙে উপচি পৰক তাই আশা কৰিলোঁ। হেপ্পী ৰঙালী বিহু, হেপ্পী ৰঙালী বিহু, হেপ্পী ৰঙালী বিহু চেৰি। আমাৰ ইহঁতৰ চেৰিজনীকো দি দিছোঁ ৰঙালী বিহু শুভেচ্ছা। ত' আজি আমি গৈ আছোঁ বিহু মাৰিবলৈ। গাড়ী আহি আছে, আমি এতিয়া ওলাই ৰেডি হৈ আছোঁ, মানে গাড়ী আহিব আৰু বিকাশহঁতে আছোঁ। এতিয়া আমি ওলাই যাম, গাড়ী আহি আছে। ত' আজি ব্লগটো পূৰা ধামাকা হ'ব গৈ আছে। আপোনালোকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা এণ্ডলৈ চাই থাকিব। আজি যিহেতু মানুহৰ বিহু আৰু সকলো দেখুৱাই যাম যিমানটো পাৰোঁ। আপোনালোকক সকলো বিহু মৰাৰ পৰা ধৰি সকলো দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা এণ্ডলৈকে চাওক। আৰু যিসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব। গৈ আছোঁ বিহু মাৰিবলৈ। আমি ক'ত যাম বিহু মাৰিবলৈ আজি? আজি দৈয়াং। চ' আজি দৈয়াঙত গৈ আছোঁ ফাৰ্ষ্ট। আজি ডে 1, আজি মানুহৰ বিহু যিহেতু। এইফালে চেৰি, আমাৰ চেৰিও বিহু মাৰিব আজি। য়' চেৰি। চ' আমাৰ গাড়ী, মোৰ ড্ৰেছযোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। পূৰা বিহু সাজ বিহুৱানত আৰু এইফালেও পূৰা ৰেডি ওপৰৰ পৰা তললৈকে পূৰা কেনেকুৱা লাগিছে চব পূৰা ওলাইছোঁ। আৰু কমেণ্ট কৰি জনাব যদি ভাল লাগিছে ড্ৰেছযোৰ। ড্ৰেছ মানে আৰু বিহুৱানে আৰু ভিডিঅ'টো চাওক ইয়াৰ ফাৰ্ষ্টৰ পৰা এণ্ডলৈ। আৰু যিসকল নতুনকৈ আহিছে জানে ছাবস্ক্ৰাইব কৰিব। এইফালে চেৰি আছে, চেৰিকো আমাৰ বিকাশে গামোচা পিন্ধাই দিছে। আজি চেৰিও আজি বিহু মাৰিবলৈ যাব। আজি চেৰিকো বিহু মাৰিবলৈ লগত লৈ যাম বুলি ভাবিছোঁ। ত' এইফালে বিকাশে পূৰা গামোচা পিন্ধাই দিছে চেৰিক। চেৰি বিহু এটা, হেপ্পী ৰঙালী বিহু। এয়া আমাৰ বায়ে চাহ লৈ আহিছে। এইফালে বিহু খাব দিছে বায়ে। হেপ্পী ৰঙালী বিহু। এয়া এই পহিলা বহাগ যিহেতু আমি ওলাইছোঁ বিহু মাৰিবলৈ। আৰু এইফালে হেপ্পী বিহু কি হ'ল হে? হেপ্পী বিহু, হেপ্পী বিহু ঐ হ'ল নাই? বোলা এইফালে আমি পূৰা ৰেডি হৈছোঁ বিহু মাৰিবলৈ যাম বুলি। অংকুৰ সইকীয়া, অংকুৰ সইকীয়া। আমি বিহু মাৰিব গৈ আছোঁ নেকি? ক'ত গৈ আছোঁ বিহু মাৰিব? এইফালে আমাৰ বিশিষ্ট পেপা বাদক, পেপা বাদক। হেল্ল' বিহু শুভেচ্ছা থাকিলে। আমাৰ পৰা যাত্ৰা পৰা চলি আছে আৰু ধুনীয়াকৈ। আৰু আধা ঘণ্টামান লাগিব, মানে গোলা টাউনৰ পৰা অলপ দূৰ হয় যিহেতু। আমি এতিয়া গৈ আছোঁ দৈয়াং। আৰু আমাৰ এইফালে সকলো ঢুলীয়া নাচনী চব আহি আছে গাড়ী লৈ লৈ। আমি এতিয়া এম্বুলেঞ্চতে আহিছোঁ, মানে গাড়ী যিহেতু কম হোৱাৰ বাবে গাড়ী এম্বুলেঞ্চত আহিবলৈ আমাৰ এইফালে সকলো আহিছে। মানে এইবিলাক আমাৰ সুশান্ত মাধৱ বিখ্যাত
আৰু এইফালে পুৰা পেপা চলি আছে পুৰা একদম ধুনীয়া আৰু ব্লগটো পুৰা ধুনীয়া হ'ব বুলি আশা ৰাখিলোঁ আপোনালোকে চাই যাওক আৰু যিসকলে আহিছে নতুনকৈ ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ধুনীয়া ধুনীয়া ব্লগ আপোনালোকৰ মাজত দি থাকিম আৰু সেয়াই আৰু ৰঙালীৰো ব্লগ জনালোঁ বিহু পুৰা ধুনীয়াকৈ চলি আছে আমাৰ যাত্ৰাও চলি আছে ধুনীয়াকৈ আৰু এইফালে আমি ধুনীয়াকৈ গৈ আছোঁ আৰু পুৰা বিহু চলি আছে এইফালে নেক্সট ডে কালি ভিডিঅ'টো এণ্ড কৰিবলৈ থাকি গ'ল কেনেকুৱা হ'ল কি হ'ল নাজানো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু কমেণ্ট এটা কৰিব আৰু যিসকল নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু অন্য এটা ভিডিঅ' লগ পাই আছোঁ